आसामाव सोलिगासिनो दङ गुन उत्सव। बे समावनो बाक्सा जिल्लानि गंसे फरायसालिनि दुखुनांथाव नुथाय। बाक्सा जिल्लानि गंसे फरायसालियाव फरायसाफ्रा उदां अख्रां नायदावना सोलोंथाइ लायो। थांनाय 1 जुन खालारनिफ्रायनो आसामनि गुबुन गुबुन जिल्लाजों लोगोसे बाक्सा जिल्लायावबो गुन उत्सव हाबाफारिया जागायदों। नाथाय नांगौ बायदि जेंनाफोरखौ सोरखारा दासिमबो सुफुंना होआखै। बाक्सा जिल्लानि सिङाव थानाय गर्भबस्ती गुदि फरायसालिनि दुखुनांथाव थासारि। इं 1979 मायथाइयावनो गायसनजानाय बे गुदि फरायसालिया दिनैसिमबो सरकारि महरै गनायथि मोनाखै। आस्का ब्लक मुसलपुৰৰ অন্তৰ্গত গড়বস্তি প্ৰাথমিক বিদ্যালয় হয়। এই বিদ্যালয়খন যোৱা 1979 চনতে স্থাপিত কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যবশত বিভিন্ন কাৰণত এইখন স্কুল বাদ পৰি ৰৈ আছিলে। কিন্তু 2013 চনতো আমি বাদ পৰিলোঁ এটা সৰু সুৰা কাৰণত। কিন্তু যোৱা 2021 ইংৰাজী বৰ্ষৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমি নিযুক্তি পত্ৰ পালোঁ। নিযুক্তি পত্ৰটো আমি পালোঁ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ হিচাপেহে, কিন্তু স্কুল প্ৰাদেশিকৰণ হোৱা নাই। তেতিয়াৰ পৰা আমি নিজৰ স্কুলতেই, যিহেতু এইখন স্কুলৰ লোকেশ্যনটো খুবেই ভাল, এই বিদ্যালয়ৰ অন্তৰ্গত 2 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন এখন শিক্ষানুষ্ঠান নাই প্ৰাথমিক শিক্ষাৰ বাবে। সেয়েহে আমি আবেদন জনাইছিলোঁ যে জিলা শিক্ষা বিষয়ালয়। তো আমি পিছত গম পাইছোঁ যে আমাৰ বিদ্যালয়টো চেল্ফ স্কুল হিচাপে বৰ্তমান ৰাখি থৈছে, ইয়াক অনুমোদন জনোৱা নাই। তথাপিও আমি পাঠদান কাৰ্য চলাই আহি আছোঁ। তো এতিয়া গুণোৎসৱৰ সময়, এই গুণোৎসৱৰ সময়ত আমি আশা কৰিছিলোঁ যে কিবা এটা আমিও নিৰ্দেশনা পত্ৰ পাম, কিন্তু তেনেকৈ একো নোহোৱাৰ কাৰণে আমিও ঠিক আগতে যেনেকৈ আমি পাঠদান কাৰ্য চলাই আহি আছিলোঁ, ঠিক তেনেকৈ আজিও আমি ল'ৰা ছোৱালীক পাঠদান কাৰ্য নিয়মীয়াভাৱে আমি চলাই আহি আছোঁ। সেয়েহে আমি আশা কৰোঁ যে অহা সময়বোৰত যাতে এইখন বিদ্যালয়ৰ প্ৰতি চৰকাৰে বা জনপ্ৰতিনিধিসকলে দৃষ্টিগোচৰ দিয়ে, কাৰণ ইয়াত কোন কোন ল'ৰা ছোৱালী বহুত আছে। আমাৰ অসমীয়া মাধ্যমত আছে 22 জন, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, আৰু বড়ো মাধ্যমত আছে আপোনাৰ 28 জন। ঠিক তেনেকৈ আমাৰ ইয়াত ল'ৰা ছোৱালী যথেষ্ট সন্তোষজনকে বুলি ক'ব লাগিব। আৰু ইয়াত 4খন ছুপাৰ ৰাইজৰ ল'ৰা ছোৱালীয়ে ইয়াত প্ৰাথমিক শিক্ষাৰ গ্ৰহণ কৰে। আমি আশা কৰিছোঁ যে এই ভূগোল পৰীক্ষাৰ সময়ত যদি বৰষুণ দিয়ে, আমি ল'ৰা ছোৱালীক এৰিব লগা অৱস্থা হয়, যে আমি ভিতৰত ৰ'দ বৰষুণ সোমাই যায়। সেয়ে অহা দিনবোৰত যাতে আমাৰ ৰাইজে এইখন বিদ্যালয়ক ইয়াতে ৰাখে, কাৰণ ইয়াৰ পৰা অইন স্কুলত যাবৰ কাৰণে খুবেই অসুবিধা সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। এইখিনিয়ে কথা আপোনালোকক জনাইছোঁ। মই আহ্বান জনাওঁ যে এইখন বিদ্যালয় ইয়াতে ৰাখিব লাগে, কাৰণ এই বিদ্যালয়ৰ 2 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন এখন চৰকাৰী প্ৰাথমিক শিক্ষানুষ্ঠান নাই। সেয়েহে এইখন স্কুল ৰাখিব লাগে, আৰু ইয়াত ল'ৰা ছোৱালীও সংখ্যা যথেষ্ট আছে। বিদ্যালয়ৰ যি বৰ্তমান জৰাজীৰ্ণ অৱস্থা, ইয়াত যদি ভালদৰে গভৰ্ণমেণ্টে যদি বনাই দিয়ে, ইয়াত কিন্তু খুব ইয়াৰে ৰাইজৰ ল'ৰা ছোৱালী উপকৃত হয়। আৰু এইখন গড়বস্তি প্ৰাথমিক বিদ্যালয় ইয়াতে ৰখাটো খুবেই প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। नोंथांमोनहा Nbnn नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।